বুৱাৰী পানী গিলাচ দিয়াচোন। মা দি আছো ৰব। লওক মা। তোমাৰ গাটো দেখোন গৰম, জ্বৰ উঠিছে নেকি? মা মোৰ গাটো জ্বৰ লাগিছে। একো নহয় দিয়ক, টেবলেট খালে ভাল হৈ যাব। তুমি অকণ আৰাম কৰা, যোৱা বুৱাৰী, ঘৰৰ কাম কেইটা ময়ে কৰিম। নালাগে মা, মই কৰিব পাৰিম। নালাগে বুৱাৰী, তুমি অসুখীয়া গাৰে কাম কৰিব নালাগে, অকণমান ৰেষ্ট লৈ ল'বা, ব'লাচোন, ব'লা। তুমি অকণ শুই লোৱা বুৱাৰী, তেতিয়াহে গাটো ভাল পাবা দেই। ঠিক আছে। আৰে মা, তুমি ঝাৰু মাৰি আছা যে ক'লৈ গ'ল? কি হ'ল, তাই শুই আছে দেখোন। বুৱাৰী গাটো ভাল নহয় বাবা, তাই ৰাতিপুৱাৰ পৰাই জ্বৰ উঠি আছে, সেইকাৰণে তাইক মই অকণমান ৰেষ্ট লৈ ল'বলৈ দিছো। আপুনি আহিলে? এতিয়া অকণ ভাল পাইছা নে নাই? পাইছো। তুমিতো ৰাতিপুৱা মোক এবাৰ ক'ব পাৰিলা হয় তোমাৰ গা বেয়া বুলি, মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ গ'লো হয় নহয়। আপুনি চিন্তা কৰিব নালাগে দিয়ক, মায়ে মোক ঔষধো খুৱাই দিলে আৰু ঘৰৰ গোটেই কামখিনিও কৰি দিলে। এতিয়া মই গাটো ভাল পাইছো। সেইটোনো কি ডাঙৰ কথা বুৱাৰী, আচল কথাটো কি জানা, মই কেতিয়াও তোমাক বুৱাৰী বুলি ভাবাই নাই, মই তোমাক সদায় মোৰ নিজৰ ছোৱালী বুলিয়ে ভাবো।